हेलो फ्रेंड्स अस्सलाम वालेकुम गुड मॉर्निंग কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো পিছে ভালে তো আজি মই আপোনালোকৰ মাজত লৈ আহিছোঁ সৰু বেবীৰ কাৰণে হাত মোজা তো মই সৰু বেবীৰ হাত মোজা কেনেকৈ বলো ভাবিলোঁ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ যাতে আপোনালোকৰো সুবিধা হয় যিসকলে কুৰ্চা চলাব পাৰে সেইসকলৰ কাৰণে একেবাৰে সহজ আৰু বহুত জলদি শিকিব পাৰিব তো বলক আজি মই আপোনালোকৰ মাজত দেখুৱাম সৰু বেবীৰ হাত মোজা মই কেনেকৈ বনাই কৰিছোঁ এইটো হৈছে 1.5 মহীয়া বেবীৰ মই এনেকৈ যোৰ 1.5 মহীয়া বেবীৰ বুই লৈছোঁ আৰু সেইটো 5-6 মহীয়া বেবীৰ তো আমি প্ৰথমতে বেবীৰ হাত মোজাযোৰ ববলৈ ইয়াৰ পৰা ষ্টাৰ্ট কৰিব লাগিব মই যিৰ পৰা দেখুৱাই দিছোঁ এইটোৰ পৰা ষ্টাৰ্ট কৰিব লাগিব তো এইটোত মই লৈছোঁ টোটেল 12 বাৰ কুৰ্চা আৰু এইটোত 16 বাৰ কুৰ্চা লৈছোঁ ডাবল কুৰ্চা তো ইয়াত মই বেবী হাত মোজাযোৰ ববলৈ ইয়াত এটা ধুনীয়া সফট কালাৰটো বহুত ধুনীয়া হয় অৰেঞ্জ কালাৰ আৰু মাজত অলপ আৰু এটা কিবা বেলেগ কালাৰ আছে তো এই দুটা কালাৰ লৈছোঁ মই তো বহুত সফট হয় আপোনালোকে সফট ঊণটো লৈ ল'ব এইটো এটা লাৰুত মই 100 টকা লৈছিলে তো এয়া মই প্ৰথমতে হাত মোজাযোৰ ববলৈ প্ৰথমতে মই ইয়াত ল'ব লাগিব 6ডাল চেন আৰু মই আপোনালোকক বহুত লাহে লাহে বৈ দেখুৱাইছোঁ যাতে আপোনালোকৰ সুবিধা হয় যিসকলে কুৰ্চা চলাব নাজানে সেইসকলৰ কাৰণে আৰু বহুতে বেছি সুবিধা হ'ব কুৰ্চা চলোৱাটো তো মই বহুত লাহে লাহে দেখুৱাইছোঁ আপোনালোকক কেনেকৈ কুৰ্চা চলাব লাগে তো ইয়াত মই 6টা চেন এনেকৈ গুঠি ল'ম তো এয়া মোৰ 6টা চেন গুঠা হৈ গ'ল তো প্ৰথম চেনটোত মই এনেকৈ কুৰ্চাডাল সোমোৱাই দি এনেকৈ গাঁঠি লগাই দিম তো গাঁঠি লগাৰ পিছত মই এনেকৈ আকৌ 3টা মই এনেকৈ কুৰ্চা গুঠি ল'ম চেন তো এইটোৰ ভিতৰত আমি গলটোত তো ভিতৰত আমি টোটেল 16 বাৰ ডাবল কুৰ্চা গুঠিব লাগিব এয়া 2 বাৰ হ'ল এয়া 3 বাৰ এয়া 4 বাৰ আৰু এয়া 5 বাৰ তো গোটেই ৰাউণ্ডটোত আমি টোটেল 16 বাৰ ডাবল কুৰ্চা এনেকৈ গুঠি ল'ম তো এয়া মোৰ 16 বাৰ ডাবল কুৰ্চা হৈ গ'ল এয়া 16 বাৰ হ'ল তো এয়া যেতিয়া মই 3টা চেন গুঠি লৈছিলোঁ প্ৰথমতে তাৰ প্ৰথম চেনটোত এনেকৈ কুৰ্চাটো সোমোৱাই দি জইন লগাই দিম আকৌ 3টা চেন মই ইয়াত লৈ ল'ম তো আকৌ সেই চেম জেগাৰে মই আকৌ ডাবল কুৰ্চা এডাল গুঠি ল'ম টোটেল মই যিহেতু ইয়াত 16টা ডাবল কুৰ্চা লৈছোঁ তো ইয়াত মই টোটেল 32 বাৰ 32 ডাবল কুৰ্চা গুঠি ল'ম আকৌ নেক্সট চেনটোত এনেকৈ ডাবল কুৰ্চা সোমোৱাই দি গুঠি ল'ম আকৌ সেই জেগাৰে আকৌ এবাৰ ডাবল কুৰ্চা গুঠি ল'ম ফিৰ নেক্সট চেন ডাবল কুৰ্চা গুঠি ল'ম আকৌ সেইখিনি জেগাৰে আকৌ এবাৰ ডাবল কুৰ্চা গুঠি ল'ম টোটেল আমাৰ 32 বাৰ ডাবল কুৰ্চা হ'ব ইয়াত তো মই গোটেইখিনি গুঠি লৈ দেখুৱাইছোঁ যিটো জেগাৰে এনেকৈ ডাবল কুৰ্চা গুঠি লৈছোঁ আকৌ সেই জেগাৰে আকৌ এবাৰ মই ডাবল কুৰ্চা গুঠি ল'ম টোটেল মোৰ ইয়াত 32 বাৰ ডাবল কুৰ্চা হৈ গ'ল এতিয়া তো মই প্ৰথমতে 3টা চেন গুঠি লৈছিলোঁ সেইটোৰ চেনেৰে মই আকৌ এনেকৈ জইন লগাই দিম প্ৰথমতে মই যেনেকৈ জইন লগাই আপোনালোকক দেখুৱাই দিছিলোঁ তেনেকৈ জইন লগাই দিম তো এয়া মোৰ এয়া মই জইন লগাই দিলোঁ আকৌ ইয়াত 3টা চেন এতিয়া মই প্ৰত্যেকটা চেনৰ ভিতৰতে এনেকৈ কুৰ্চাডাল সোমোৱাই দি ছিংগল কুৰ্চা এনেকৈ গুঠিম দিব নোৱাৰিলে তাৰ বাবে চৰি গমেই নাপালোঁ ফিৰ নেক্সট চেনত এনেকৈ ডাবল কুৰ্চাটো সোমোৱাই দি এনেকৈ ছিংগল কুৰ্চা এবাৰ ভালকৈ দেখুৱাইছোঁ এনেকৈ লৈ 3টা
একেবাৰতে আমি উলিয়াই দিম চিংগল কুৰ্চা। তো আকৌ এবাৰ এনেকৈ কুৰ্চাডাল লৈ আকৌ নেক্সট চেনৰ ভিতৰতে এনেকৈ সোমোৱাই দি এনেকৈ উলিয়াই দিম গোটেইখিনি। মই যেনেকৈ দিছোঁ আকৌ এনেকৈ গোটেইখিনি একেই হয় মই গুঠি লৈ দেখুৱাই আছোঁ আপোনালোকক গোটেই ৰাউণ্ডটো। তো মই ইয়াত লৈছোঁ টোটেল 7 বাৰ, এবাৰ, দুবাৰ, 3 বাৰ, 4 বাৰ, 5 বাৰ, 6 বাৰ, 7 বাৰ সেনেকৈ চিংগল কুৰ্চা মই যেনেকৈ চিংগল কুৰ্চা গুঠি দেখুৱাইছোঁ বাকীখিনি একেই হয়। টোটেল 7 বাৰ এনেকৈ গুঠি ল'ব। তো ইয়াত মই আকৌ চেইন গুঠি ল'ম। মই যেনেকৈ চিংগল কুৰ্চা গুঠিছিলোঁ সেনেকৈ গুঠি ল'ব, বাকী একেই হয়। তো ইয়াত মই আকৌ 3 বাৰ এনেকৈ চেইন গুঠি ল'ম। চেইন গুঠি মই ইয়াত জালি বহুৱাম যাতে আমাৰ ৰছী সোমোৱাৰ কাৰণে সুবিধা হয়, তাৰ কাৰণে মই ইয়াত জালি গুঠি ল'ম। মই কেনেকৈ জালি গুঠিম ইয়াত দেখুৱাইছোঁ। তো আকৌ 3টা চেইন, নেক্সট 3 নম্বৰত এনেকৈ কুৰ্চাটো সোমোৱাই দিম। মই এনেকৈ জালি গুঠি ল'ম। গোটেই ৰাউণ্ডটোত এনেকৈ হ'ব। 3টা চেইন, মাজত 2টা স্কিপ কৰি নেক্সট 3 নম্বৰটোত এনেকৈ কুৰ্চাটো সোমোৱাই দি মই এনেকৈ জালি গুঠি ল'ম। মোৰ গুঠা হৈ গ'ল। তো এতিয়া মই জইন লগাই দিম। প্ৰথম মই য'ত 3টা চেইন গুঠিছিলোঁ তাত মই 3 নম্বৰ চেইনটোৰ ভিতৰতে কুৰ্চাটো সোমোৱাই দি এনেকৈ জইন লগাই দিম। আকৌ ইয়াত চেইন লাগিব। এতিয়া মই ইয়াত ডাবল কুৰ্চা গুঠি যাম। এইটো চিংগল কুৰ্চা। তো মই এনেকৈ এটা ঘৰত এনেকৈ 3 বাৰ চিংগল কুৰ্চা গুঠি যাম। তো এয়া মোৰ লাষ্ট এইটো দেখুৱাই দিছোঁ চিংগল কুৰ্চাটো মোৰ গুঠোৱা হৈ গ'ল। এইটো লাইনো কমপ্লিট হ'ল। তো এতিয়া মই জইন লগাই দিম। আকৌ মই ইয়াত ডাবল কুৰ্চা গুঠিম। এইটো চিংগল কুৰ্চা হ'ল, এবাৰ মই ডাবল কুৰ্চা গুঠি ল'ম। তো এটা চেইনৰ ভিতৰতে মই এনেকৈ কুৰ্চাটো সোমোৱাই দি এনেকৈ ডাবল কুৰ্চা গুঠি ল'ম। টোটেল 3 বাৰ। এয়া 3 বাৰ। তাৰপিছত মই জইন লগাই দিম। মাজত 2টা স্কিপ কৰি এনেকৈ জইন লগাই দিম। আকৌ 2টা চেইন আৰু সেই য'ত জইন লগাই দিছিলোঁ সেইখিনি জেগাৰে মই আকৌ ইয়াত 3 বাৰ এনেকৈ ডাবল কুৰ্চা গুঠি ল'ম। আকৌ মাজত 2টা স্কিপ কৰি 3 নম্বৰ চেইনত মই জইন লগাই দিম। এনেকৈ গোটেই ৰাউণ্ডটোত এনেকৈ গুঠি ল'ম। এয়া
মোৰ হৈ গ'ল, মাজত অলপ স্কিপ হৈ গ'ল, তাৰ বাবে চৰি। সেইখিনি গোটেই ৰাউণ্ডটোত একেই হয়, মই যেনেকৈ দেখুৱাইছোঁ। দি পেলাই মই য'ত দুটা চেইন লৈছিলোঁ তাত আপোনালোকে জইন লগাই দিব। প্ৰথমতে জইনটো যেনেকৈ লগাইছিলোঁ সেনেকৈ জইন লগাই দিব। তাত কমপ্লিট হৈ গৈছে সেইটো মোজাটো। এতিয়া আমি য'ত জালি দিছিলোঁ তাত ৰছী দিয়াৰ কাৰণে মই এনেকৈ 3টা চেইন লৈ আকৌ 3টা চেইন লৈ মই ইয়াত এটা ফুল গুঠি ল'ম। চিম্পুল এটা সৰু, সেইটো চেইনটোৰ ভিতৰেদি এনেকৈ সোমোৱাই দি ডাবল কুৰ্চা গুঠি ল'ম। সেয়া মই জইন লগাই দিলোঁ, এনেকৈ গুঠি ল'ম। এতিয়া মই টোটেল ইয়াত 40 বাৰ চেইন গুঠি ল'ম। এনেকৈ চেইন গুঠি লৈ একেবাৰে লাষ্টৰ মূৰত ইয়াতো প্ৰথমতে মই যেনেকৈ ফুলটো গুঠি লৈছোঁ সেনেকৈ গুঠি ল'ম। তো এয়া মোৰ কমপ্লিট হৈ গ'ল, গুঠি ল'লোঁ। এতিয়া মই চেইনটো কাটি দি ইয়াত গাঁঠি এটা লগাই দিম। তো মই য'ত জালি দিছিলোঁ তাত এতিয়া মোজাটোৰ ভিতৰত সোমোৱাই দিম ৰছীটো। এয়া এনেকৈ সোমোৱাই দিব। এয়া সোমোৱাই এনেকৈ টান ঢিলা কৰিব পাৰিব আপোনালোকে। তো এয়া মোৰ বেবীৰ হাত মোজা কমপ্লিট হ'ল। আই হোপ আপোনালোকে বুজিব পাৰিছে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব।